নমস্কাৰ আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যদি প্ৰথমবাৰ আমাৰ এই চেনেলটোলৈ আহিছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আজিৰ এই ভিডিঅ'টোত মই ড্ৰাইভিং সংক্ৰান্তীয় কিছুমান বিশেষ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। মোৰ এই প্ৰশ্নবোৰ লাৰ্ণাৰ লাইচেন্সৰ কম্পিউটাৰ পৰীক্ষাৰ বাবে অতি জৰুৰী হোৱাৰ লগতে গাড়ী চালকৰ যিকোনো পৰীক্ষাত এই প্ৰশ্নবোৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ প্ৰশ্নবোৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 ড্ৰাইভাৰ পোষ্টৰ বাবেও অতি জৰুৰী। সেয়েহে আহক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পথচাৰীসকল পাৰ হোৱাৰ ওচৰত যেতিয়া পথচাৰীসকল অপেক্ষা কৰি থাকে ৰাস্তা পাৰ হ'বলৈ আপুনি কি কৰিব লাগে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ। বাহনখন ৰখাব আৰু পথচাৰীসকলে ৰাস্তা পাৰ হোৱালৈ অপেক্ষা কৰিব আৰু তাৰ পাছত আগবাঢ়িব। তলৰ চিহ্নই কি সূচাইছে? এই চিহ্নটোৱে সূচাইছে অপশ্যন এ ষ্টপ। তৃতীয় প্ৰশ্নটো হৈছে আপুনি এখন ঠেক দলঙেৰে পাৰ হ'ব লাগে। আপোনাৰ সন্মুখৰ ফালে অন্য এখন বাহনে দলঙত প্ৰৱেশ কৰিবলৈ ধৰিছে। এনে ক্ষেত্ৰত আপুনি কি কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সন্মুখৰ বাহনখনে দলংখন পাৰ হোৱালৈ অপেক্ষা কৰিব আৰু তাৰ পাছত আগবাঢ়িব। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ চিহ্নই কি সূচাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 কম্পালচৰিলি টাৰ্ণ লেফ্ট। 5 নম্বৰ প্ৰশ্নটো হৈছে যেতিয়া বাহন এখনে আকস্মিক দুৰ্ঘটনাৰ ফলত কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হয় তেতিয়া আপুনি কি কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ। আঘাতপ্ৰাপ্তসকলৰ চিকিৎসা সুৰক্ষিত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ ল'ব আৰু 24 ঘণ্টাৰ ভিতৰত নিকটতম পুলিচ ষ্টেচনত প্ৰতিবেদন দিব। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ চিহ্নই কি সূচাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 গিভ ৱে। 7 নম্বৰ প্ৰশ্নটো হৈছে ওৱান ৱে হিচাপে নিৰ্ধাৰিত ৰাস্তা এটাত কি কৰিব নালাগে? শুদ্ধ উত্তৰটো হৈছে গ ৰিভাৰ্ছ গিয়াৰত গাড়ী চলাব নালাগে। প্ৰশ্নটো হৈছে তলৰ চিহ্নই কি সূচাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 ওৱান ৱে। 9 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সন্মুখৰ বাহন এখনক অতিক্ৰম কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গাড়ীখনৰ সোঁফালেৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে এটা অসুৰক্ষিত ৰেলপথ লেভেল ক্ৰছিং অতিক্ৰম কৰিবলৈ এজন গাড়ী চালকে কি কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৰাস্তাৰ বাওঁফালেৰে গাড়ীখন ৰাখিব, গাড়ীৰ পৰা নামি ৰেলপথলৈ গৈ ৰেল আহিছে নে নাই নিশ্চিত হৈ ল'ব আৰু পিছতহে অসুৰক্ষিত ৰেলপথ লেভেল ক্ৰছিং পাৰ কৰিব। 11 নম্বৰ প্ৰশ্নটো হৈছে শিকাৰুৰ অনুজ্ঞাপত্ৰৰ বৈধতা থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6 মাহ। অপশ্যন খ। 12 নম্বৰ প্ৰশ্নটো হৈছে ফুটপাথ নোহোৱা ৰাস্তাত পথচাৰীসকলে ক'ত খোজকাঢ়িব? আপোনালোকে হয়তো ইয়াৰ শুদ্ধ এনচাৰটো বাওঁফালে খোজকাঢ়িব ক'ব, কিন্তু আপোনালোকে যদি ইণ্টাৰনেট সঁচাৰি চায় তেন্তে ইয়াৰ অপশ্যনটো সোঁফালে খোজকাঢ়িব বুলি পাব। সেয়েহে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ পথৰ সোঁফালে খোজকাঢ়িব। 13 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কি প্ৰকাৰৰ যান বাহনে সুলভ অৰ্থাৎ সহজ পথ সেৱা লাভ কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এম্বুলেন্স আৰু ফায়াৰ ছাৰ্ভিচৰ যান বাহন। 14 নম্বৰ প্ৰশ্নটো হৈছে গাড়ী চালকে অভাৰটেক কৰিব পাৰে। সন্মুখৰ গাড়ী চালকে অভাৰটেক কৰিবলৈ ছিগনেল দিলে অৰ্থাৎ অপশ্যন গ। 15 নম্বৰ প্ৰশ্নটো হৈছে ৰাতি ৰাস্তাৰ কাষত গাড়ী পাৰ্কিং কৰিলে গাড়ী চালকে কি কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ পাৰ্কিং লাইট জ্বলাই ৰাখিব লাগিব। 16 নম্বৰ প্ৰশ্নটো হৈছে চিকিৎসালয় গেটৰ সন্মুখত পাৰ্কিং কৰাটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচিত অৰ্থাৎ অপশ্যন হ। 17 নম্বৰ প্ৰশ্নটো হৈছে MCWG আৰু LMP চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ন্যূনতম বয়স ক্ৰমে অপশ্যন এ 16 বছৰ, 18 বছৰ আৰু 18 বছৰ। এইখিনিতে আমি জানিবলগীয়া কেইটামান কথা হৈছে MCWG মানে হৈছে মটৰচাইকেল উইথ গিয়াৰ। যিবোৰ মটৰচাইকেল চলাবলৈ গিয়াৰৰ প্ৰয়োজন সেইবোৰ হৈছে মটৰচাইকেল উইথ গিয়াৰ যেনে বাইক। MCWOG হৈছে মটৰচাইকেল উইথাউট গিয়াৰ, অৰ্থাৎ যিবোৰ মটৰচাইকেল চলাবলৈ গিয়াৰৰ প্ৰয়োজন নহয় সেইবোৰ হৈছে MCWOG যেনে স্কুটি। LMP মানে হৈছে লাইট মটৰ ভেহিকেল যেনে কাৰ। HAV মানে হৈছে হেভি মটৰ ভেহিকেল যিবোৰ হৈছে ট্ৰাক, বাছেছ এইবোৰ। 18 নম্বৰ প্ৰশ্নটো হৈছে এখন দুচকীয়া বাহনত দুজনতকৈ বেছি ব্যক্তি উঠাটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আইনৰ অপমান।
19 নম্বৰ প্ৰশ্নটো হৈছে অপঞ্জীকৃত বাহন ৰাজহুৱা স্থানত চলোৱাটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেআইনী অৰ্থাৎ অপশ্যন খ। 20 নম্বৰ প্ৰশ্নটো হৈছে গাড়ীৰ পাছফালে চাব পৰা দাপোনখন হৈছে অপশ্যন ক উত্তল দাপোন। এই 20টা খণ্ডৰ লগতে আজি আমাৰ এই প্ৰথম খণ্ডটো শেষ হৈছে, কিন্তু খণ্ডটো শেষ কৰাৰ পূৰ্বে মই আপোনালোকৰ বাবে দুটা প্ৰশ্ন দি যাওঁ, যি দুটা প্ৰশ্নৰ এনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই মোৰ পৰৱৰ্তী খণ্ডত দি দিম। আপোনালোকৰ বাবে প্ৰথম প্ৰশ্নটো হৈছে গাড়ী এখনে বেছি শক্তি পাবলৈ গিয়াৰ ব্যৱহাৰ কৰিব লাগিব। অপশ্যন ক ফাৰ্ষ্ট গিয়াৰ, অপশ্যন খ ছেকেণ্ড গিয়াৰ, অপশ্যন গ টপ গিয়াৰ। দ্বিতীয় প্ৰশ্নটো হৈছে এজন চালকে ওৱান ৱেত গাড়ী চলাব পাৰে। অপশ্যন ক চাইনবোৰ্ডে নিৰ্দিষ্ট কৰি দিয়া দেশত, অপশ্যন খ জৰুৰী সময়ত ৰিভাৰ্ছ কৰি, অপশ্যন গ ৰবিবাৰৰ দিনা দুয়োটা দিশেৰে। আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। লগতে আপোনালোকৰ এটি বিশেষ অনুৰোধ, আপোনালোকে যেন মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থয়, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পুনতেই লাভ কৰে।